এইখন পৃথিৱী আজব পৃথিৱী। এই পৃথিৱীত জনম লভি বহুতে বিভিন্ন ধৰণে জব খ্যাতি উঠি দিবলৈ সক্ষম হৈছে। আমি আজি এনেকুৱা এজন লোকৰ গৃহত আহি উপস্থিত হৈছোহি যিজনে চৌৰ্য প্ৰীতিৰ জৰিয়তে জনমানসত ঠাই লভিবলৈ সক্ষম হৈছে। সেইগৰাকী লোকৰ ওচৰলৈ আমি পোনে পোনে আহিছো। আপোনাক জনপ্ৰিয় চেনেল তৰফৰ পৰা আপোনালৈ সাদৰ সম্ভাষণ জনাইছো। নমস্কাৰ নমস্কাৰ। আপোনালোক আজি মোৰ বাসগৃহত আহি উপস্থিত হোৱাত মই নথৈ আনন্দিত হৈছো। অৱশ্যে বহুত তেনেকুৱা আপোনালোকৰ নিচিনা নিউজ চেনেল আহি কিনে মোৰ সাক্ষাৎকাৰ লয়, গতিকে আপোনালোকৰ নিউজ চেনেললৈ মোৰ স্বাগতম। ধন্যবাদ। আপোনাৰ দৰে এজন লোকৰ সাক্ষাৎ গ্ৰহণ কৰিবলৈ পাই আমি আজি সুখী হৈছো। এতিয়া পুনতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো আপোনাৰ শুভ নামটো। একচুৱেলি মোৰ শুভ নামটো হ'ল, মোৰ নাম পখৰাচুৰ। আচলতে মোক চবে পখৰাচুৰ বুলিয়ে চিনি পায় অসমত। মানে আপোনাৰ উপাধিটো চোৰ হিচাপে? হয় হয়, মোৰ উপাধিটো একচুৱেলি চোৰ বুলিয়ে জনা যায়। মই আচলতে গৌৰৱান্বিত কৰোঁ চোৰ বুলি। মই কোনো কুণ্ঠাবোধ নকৰোঁ। মোৰ নামটো পখৰাচুৰ হিচাপে চবে জানে। এতিয়া আপোনাক আমি আজি আচলতে ঘৰত লগ পাই ভাল পালো। সাধাৰণতে দিনৰ ভাগত আপুনি ঘৰতে থাকে? একচুৱেলি মই ৰাতি আমাৰ ডিউটিবিলাক বেছি হয়। তেনেকুৱা নহয় যে দিনতো নহয়। মই দিনতো মানে পাৰ্ট টাইম ডিউটি কৰিবলগীয়া হয় কেতিয়াবা। দুই এপদ বস্তুৰ কাৰণে দিনতো ডিউটি কৰিবলগীয়া হয়। হ'লেও মানে দিনত তেনেকুৱা এটা ডিউটি নহয়, হ'লেও ৰাতি মানে বেছি ডিউটি হয় মোৰ। এয়া আমি কথা পাতি আছো প্ৰখ্যাত পখৰাচুৰৰ সৈতে। কেমেৰা পাৰ্চন টিটিঙে আপোনালোকক দেখুৱাই যাব আমাৰ সাক্ষাৎ। আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি এই বৃত্তিটোৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে? আচলতে এই বৃত্তিটো মই বহুত বছৰৰ পৰা জড়িত আছো। আচলতে এই চোৰ বৃত্তিটো আমাৰ মানে বংশগত। মোৰ ককাই কৰিছিলে, ককাৰ পিছত দেউতাই কৰিলে, দেউতাই কৰাৰ পিছত মানে দেউতাৰ মানে হাতৰ বিদ্যাটো মই লৈছো। ঠিক কিমান দিনৰ পৰা বুলি ক'লে মানে পোৱাত সঠিক টান হ'ব। মই যেতিয়া জন্ম পাইছিলোঁ, জন্ম পোৱাৰ পিছত মানে 5 দিন, মই একচুৱেলি মেডিকেলত জন্ম দেই। মেডিকেলত যেতিয়া জন্ম হ'লোঁ, জন্মৰ পিছত যেতিয়া মই মেডিকেলৰ পৰা আহিলোঁ, অহাৰ পিছতে দেখা পালোঁ যে এই নাৰ্ছগৰাকীৰ সোণা আঙুঠি এটা মোৰ হাতৰ মুঠিতে আহি গ'ল। ভুলতে আহি গ'ল। তেতিয়া মানে নাৰ্ছগৰাকীয়ে মোৰ মাক মানে কৈছিলে যে আপোনাৰ ল'ৰা এটা সময়ত বিখ্যাত চোৰ হ'ব। সেই নাৰ্ছগৰাকীৰ হয়তো আশীৰ্বাদ আপোনাৰ লগত আছে এতিয়া। তেনেকুৱা আশীৰ্বাদত এটা মানে মই এতিয়া এইখিনিত উপনীত হ'বলৈ মানে হেৰি কৰিছো আৰু। এতিয়া আপুনি সাধাৰণতে কেনেকুৱা ধৰণৰ সামগ্ৰী চোৰ কৰিবলৈ আগ্ৰহী? কেনেকুৱা বুলি ক'লে ঠিক কোৱা টান হ'ব। তথাপিতো মানে ধৰি লওক গাড়ী, বাইক, তেনেকুৱা ধৰি লওক ঘটি, মানে যিকোনো বস্তুৱে আমাৰ মানে চোৰ কৰাত আমাৰ সুবিধা হয়। মানে আপুনি মাল্টিপাৰ্পাছ চোৰ বুলি হয় 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 হয়, ঠিক কৈছে আপুনি। আমি তাৰমানে একচুৱেলি মাল্টিপাৰ্পাছ চোৰ। বিশেষকৈ এতিয়া মানে 2020 হেলমেটৰ এইটো আমাৰ মানে অলপ বেছি হৈছে। হয় হয়, এই হেলমেটটো তাৰমানে য'ত হ'লেও আমি চোৰ কৰি দিয়াত আমাৰ অসুবিধা নহয়। হেলমেট চোৰ আমাৰ বেছি অলপ আমি উঠাই আছোঁ হেলমেটটো। আপোনাৰ পৰা জানিব বিচাৰিছো মানে এই আপোনাৰ যিটো বৃত্তি, এই বৃত্তিৰ ক্ষেত্ৰত আপুনি কিবা বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল নেকি বাৰু? তেনেকুৱা আমি প্ৰশিক্ষণ কোনো লোৱা নাই। একচুৱেলি আমাৰ এইটো বংশগত। মোৰ এতিয়া তেনেকৈ লোৱা বুলি ক'লে মোৰ ককাক মই স্মৰণ কৰিব লাগিব, তাৰপিছতে আহিল মোৰ দেউতা। আৰু তেনেকৈ মানে বংশটো আমাৰ মানে বংশগত আহি আছে। আৰু আমি ঘৰতে কেতিয়াবা মানে আমি কৰ্মশালা পাতোঁ আমাৰ পৰিয়ালবৰ্গৰ লগত, মানে চোৰৰ সকান্তত তেনেকুৱাকৈ হেৰি কৰা যায়। আৰু সেই প্ৰশিক্ষণত মানে আপোনাৰ পৰিয়ালৰ আনসকলেও অংশগ্ৰহণ কৰে, সহযোগিতা হেৰি কৰে। আৰু তেনেকুৱাকৈ ঠিক ধৰি লওক 6 মহীয়া, এবছৰীয়া বা এমহীয়া এনেকুৱা কৰ্মশালা নাই। আমি কেতিয়াবা মানে মাজে মাজে ঘৰতে মানে আমি সেইটো মানে এটা হেৰি কৰি থাকোঁ। তেনেকৈ আমাৰ মানে চোৰৰ বৃত্তিটো চলি আছে। আমাৰ মানে বংশটো মানে
উজ্জ্বল হৈ আছে বুলি ক'ব পাৰি। এতিয়া এটা কথা বুজা গ'ল যে যিহেতুকে প্ৰশিক্ষণত আপোনাৰ কৰ্মশালাত আপোনাৰ পৰিয়ালৰ সকলোৱে অংশগ্ৰহণ কৰে, আপোনাৰ শ্ৰীমতীকো নিশ্চয় আপুনি ক'ৰবাত সংগী হিচাপে নিছে। হয় হয় হয়, যিহেতু আমি বিভিন্ন সময়ত বিভিন্ন কৌশল অৱলম্বন কৰিবলগীয়া হয়, তাতে কেতিয়াবা হয়তো কৌশল অৱলম্বন কৰিবৰ কাৰণে মোৰ শ্ৰীমতীকো ব্যৱহাৰ কৰিবলগীয়া হয়। তেখেতেও মোক পুনৰ সহযোগিতা আগবঢ়ায়, গতিকে মই শ্ৰীমতীকো কেতিয়াবা মোৰ কাৰ্যত মানে ব্যৱহাৰ কৰোঁ। গতিকে আপুনি সৌভাগ্যৱান যে আপুনি এনেকুৱা ধৰণৰ মনে বিচৰা সহযোগী এজনী পাইছে। ঠিক কৈছে, ঠিক তেনেকুৱা। আচ্ছা, আমি এতিয়া বাৰু আৰু বিশেষ দীঘলীয়া নকৰোঁ, কিন্তু আপোনাৰ পৰা এটি কথা জানিব বিচাৰিছোঁ, মানে আপোনাৰ এই সৰু জীৱনৰ উল্লেখযোগ্য এনেকুৱা কিবা স্মৰণীয় মুহূৰ্ত দিন কিবা আছে নেকি বাৰু, অকণমান ক'ব নেকি? একচুৱেলি তেনেকৈ ক'বলৈ অলপ টান হয়, তথাপিতো মানে এটা দিন মনত পৰিলে মোৰ খুব হাঁহিও উঠে, দুখো লাগে, তেনেকুৱা এটা মোৰ দিন আছিলে। একচুৱেলি মই চনটো 92 মান হ'ব। মই মানুহ এঘৰ ঘৰত মানে চোৰ গল্প কৰিছিলোঁ। তাৰপিছত মোৰ চুলিটো হয়তো দেখা পাইছে, আগত মোৰ চুলিটো মানে দীঘল আছিলে। এইখিনি যে বাৰু মই মাজতে সুধি লওঁ, আপোনাৰ এতিয়া কাহিনীটো শুনিম বাৰু। আপোনাৰ চুলিটো আজি দেখিছো অতি চুটি, এই চুটি চুলিৰ কাৰণটো কাহিনীটো অকণমান। চুটি চুলিটোৰ কাৰণটো হৈছে মানে আমি বিভিন্ন সময়ত মানে বিভিন্ন ভেষ ল'বলগীয়া হৈ যায়, বিভিন্ন কৌশল অৱলম্বন কৰিবলগীয়া হৈ যায়। কেতিয়াবা চুলি দীঘল হ'বলগীয়া হৈ যায়, কেতিয়াবা কাটা হ'বলগীয়া হৈ যায়, কেতিয়াবা খুৰাবলগীয়া হৈ যায়। একচুৱেলি চুলিটো মই খুৰাব নালাগে, মোক জনসাধাৰণ অসমৰ ৰাইজে মৰমতে চুলিবিলাক কেতিয়াবা খুৰাই দিয়ে। ধৰি লওক কেতিয়াবা জনসমুদ্ৰৰ মাজত বা কিছুমান মানুহৰ মাজত ধৰা পৰিলে চুলিটো মৰমতে মোক খুৰাই দিয়ে বা চূণৰ ফুটা চুটা দিয়ে। সেইটো মোৰ আপোনালোকৰ অসমৰ মানে মৰম আদৰ। এই চুলি ফুৰোৱা বা চূণৰ ফুটা দিয়াটো মোক মৰম চেনেহ কৰে। এতিয়া এই আকৌ আপুনি এতিয়া এই স্মৰণীয় দিনটোৰ কথালৈ আমি ঘূৰি আহিম। এই যে চুলিৰ কথাৰ পৰাই আহিছিল আপোনাৰ। হয় হয় হয়, মানে তেনেকে মই চুৰ কৰিব গ'লো, তেতিয়া মোৰ মানে চুলিটো দীঘল আছিলে। এই তিৰোতা মানুহবিলাকে যে খোপা বান্ধে, মই তেনেকে খোপা বান্ধিছিলো। তাৰপিছত মানুহ ঘৰত মানে মই ৰাতি সোমালো, সোমাই কিনে যিখিনি মানে বস্তু দেখা পালো, ইপদ সিপদ বস্তু মই হেৰি কৰিলো, যোগাৰ কৰিলো। যোগাৰ কৰি মই দেখা পালো যে মই বহুত আগতীয়াকে সেইদিনাখন মানুহ ঘৰত সোমালো। যথেষ্ট মোৰ হাতত টাইম আছে। মই একচুৱেলি আগদিনা বেলেগ এক জেগাত চুৰ কৰি মানে আহিছো, টোপনিও অলপ লাগি আছে। ভাবিলো যে ইমান দেৰি সোনকালেতো চুৰ কৰা ইমান হেৰি নহয়, গতিকে মই চুৰ কৰি কিনে বস্তুখিনি বাহিৰত ওলাই থৈ কি কৰিলো যে অলপ টোপনিয়ে মাৰি দিওঁ। তাৰপিছত মই এনেকে বিচনাখনত সেইটোৱে চালো যে আছে, মই তাৰপিছত তাতে মই শুই দিলো বিচনাখনতে, টোপনি মাৰি। টোপনি মাৰা মানে কিছু সময়ৰ পিছতে এই গৃহস্থৰে আন এটা তিৰোতা মানুহে শুব আহিছে সেই বিচনাখনত। আহি কিনে তাই এনেকে সেইটোৱে চাই দেখা পালে যে মোৰ খোপাটো বাই তাই ভাবিলে মোৰ শাহুৱে শুই আছে নেকি বুলি ভাবি মোৰ ওচৰতে তাইও শুই দিলে। তাৰপিছতে ৰাতিপুৱাই গ'ল। যিহেতু আপোনাক মই কৈছো আগদিনাখন মই খুব ভাগৰুৱা হৈ আছিলো, ময়ো সাৰ নাপালো, তাই বেচেৰিও সাৰ নাপালে। পাই মানে তাইও শুই দিলে, ময়ো শুই দিলো, দুটাৰে টোপনি আহি গ'ল। টোপনি অহাৰ পিছত মানে কি হ'ল, ৰাতিপুৱাই গ'ল, গৃহস্থে দেখা পালে। দেখা পাই মানে হুলস্থুল লাগি গ'ল, মোক চুৰ মানে হেৰি কৰিলে। কৰাৰ পিছতে তাৰমানে দেখা পালে যে তাইও ক'লে মোৰ শাহু বুলিয়ে মই শুই আছো, আৰু ময়ো ক'লো তাৰমানে, আৰু মোৰ যিজন মানে সহকৰ্মী আছে তাৰো একচুৱেলি খোপা আছিলে। সেইকাৰণে আপুনিও ভাবিলে যে মানে মোৰ সংগীজন বুলি মই শুই দিলো, তাই ভাবিলে তাই শাহুক বুলি। তাৰপিছত মোৰ সংগীজন বাহিৰত থাকি মই পাহৰি গলো একচুৱেলি। তাৰপিছত সংগীজনে মোক ৰখি থাকি গুচি আহিল, মই ঘুমালো। মই যেতিয়া টোপনি আহি গ'ল, ৰাতিপুৱা চকুৰে ধৰি কিনে হুলস্থুল লাগি গ'ল। হুলস্থুল লগাৰ পিছত মানে ৰাইজৰ মেল বহিলে, মেলৰ ভিতৰত মানে এটাই মীমাংসা হ'ল যে মোৰো দুখ নাই, বোৱাৰীজনীৰ দুখ নাই, অকল খোপাটো দুখ। ৰাইজে মানে সেই সামগ্ৰী চোৰত কৈ আপোনাক আন ধৰণে আন এটা মানে বেলেগ চকু দিয়ে চালে মোক, চোৰ বুলি নহয়। তাৰপিছত খোপাটোৰ ওপৰতহে মানে বেছি গুৰুত্ব দিলে। তেতিয়াৰ পৰা তাৰমানে কি হ'ল, বোৱাৰীটোৰো খোপা কাটি দিলে, মোৰো খোপা কাটি দিলে। মানে এওঁলোকৰ দুখ নাই, খোপাৰ। হয় হয়, আপুনি ঠিক কৈছে। সেইটো এটা মোৰ স্মৰণীয় দিন। আপোনাৰ এই স্মৰণীয় কাহিনীটো বাৰু
জানি ভাল লাগিল। অসমৰ জনসাধাৰণেও গম পালে। হয় হয়, তাৰমানে আপুনি সেইদিনা এই যিখিনি বস্তু মানে বাহিৰ উলিয়াই থলে সেই বস্তুখিনি আপুনি নিব নাপালে? হয়, একচুৱেলি মই সেইদিনাখন নিব নাপালো মানে বস্তুখিনি মই বাহিৰত ওলাই থলো। আৰু এইখিনিতে মই জনসাধাৰণক এটা কথা কওঁ, আমি চোৰ হলেও মানে আমাৰ কিছুমান নীতি থাকে, নিয়ম থাকে, নীতি নিয়ম ধৰ্ম থাকে। আমি চোৰৰ বস্তুখিনি ওলাই কিনে কি কৰো যে 3 ভাগ কৰো। এক ভাগ গৃহস্থৰ, এক ভাগ মোৰ মানে চোৰৰ, আৰু এক ভাগ মানে ৰাইজৰ কাৰণে এই কাৰণে থওঁ। আমি তাৰমানে চুৰ কৰো যিবিলাকে মানে ৰাইজক ঠগাই মেলি বা ৰাইজৰ সম্পত্তি দি অগাধ সম্পত্তি কৰে, তেওঁলোকৰহে মানে আমি বস্তুবিলাক চুৰ কৰো। গতিকে আমি এক ভাগ যি ৰাইজৰ কাৰণে থৈ দিওঁ, সেই ভাগ মানে যিবিলাক ৰাইজৰ মানুহ হেৰি হৈছে তেওঁলোকে পায় সেইটো ভাগ। সেইকাৰণে তাৰমানে এক ভাগ আমি ৰাইজৰ কাৰণে থোৱা। গৃহস্থৰ কাৰণে এভাগ থলা মানে গৃহস্থৰ কাৰণে এভাগ থোৱা হয়, মানে গোটেই মাৰি থৈ নাহে, গোটেই মাৰি থৈ অহা নহয় তাৰমানে। বাৰু আপোনালোকৰ যিটো নীতি ধৰ্ম সেইটো মানে সুখী হৈছো জানি। আমি দেখিবলৈ পাইছো আপুনি যদিও মানে চোৰ হিচাপে বৃত্তিটো আগবঢ়াই নিছে, কিন্তু আপোনাৰ বেশভূষাত দেখিবলৈ পাইছো এজন ভদ্ৰলোক আৰু মানে কপালত ফুটাৰ সৈতে এজন ধাৰ্মিক ব্যক্তি যেন লাগিছে। হয় হয়, একচুৱেলি আপুনি ঠিক কথা কৈছে। আচলতে ফুটাটো আমাৰ কি গম পাইছেনে, এটা মানে মুখাৰ নিচিনা বস্তু। ৰাতিপুৱাই উঠি আমি মানে ফুটাটো মাৰি লওঁ। মানে জনসাধাৰণে আপুনি যেনেকে ভাবিলে যে এটা ধাৰ্মিক বা ভদ্ৰ মানুহ লাগে, ফুটাটো থাকিলে আমাক তেনেকে ভাবে। আৰু একচুৱেলি আমাৰ গা চা নুধুলে আমি ৰাতিপুৱাই তাৰমানে ফুটাটো মাৰি লওঁ। মানে গা নুধুলেও হৈ যায়? আৰু মই একচুৱেলি ঘৰত গা ধুব লগা নহয়ে। মোক অসমৰ ৰাইজে মানে জনসাধাৰণে মৰমতে ধৰিলো প্ৰায়ে ঠাণ্ডা দিনত ঠাণ্ডা পানী, গৰমৰ দিনত গৰম পানী আৰু চুৰটৰ পাত এইবিলাকেদি মানে মোক গা চা ধুৱাই দিয়ে। প্ৰায় ধুৱাই থাকে দিয়কচোন, মই ঘৰত ধুবলগীয়া নহয়। আৰু আমি তাৰমানে চুৰ কৰাৰ আগমুহূৰ্ততো ভগৱানৰ নামটো লৈ লওঁ, বা চুৰ কৰাৰ পিছতো ভগৱানৰ নামটো লওঁ। আৰু ফুটাটো নললে আমাৰ সেইদিনাখন মানে অলপ মানে ভয় এটা ভাৱ হৈ থাকে। সেইকাৰণে আমি মানে ফুটাটো লোৱা যায়। আচ্ছা, আপুনি এতিয়া ধৰক নিজে কৈছে যে চুৰ কৰাৰ বিনিময়ত বিভিন্ন ঠাইত বহু সময়ত ধৰা পৰিছে, কেতিয়াবা ঠাণ্ডা পানী দি গা ধুৱাইছে, কেতিয়াবা গৰম পানীৰে গা ধুৱাইছে। এই ক্ষেত্ৰত আপোনাৰ মানে লাজ ভাৱ নাহে নেকি মনলৈ? নাই, একচুৱেলি লাজ ভাৱটো অহা কথা প্ৰশ্নই নহয় এইটো। যিহেতু বিভিন্ন ধৰণৰ চোৰ আছে, যিবিলাক ধৰি লওক ডাঙৰ ডাঙৰ চোৰ আছে, তেওঁলোক ধৰা পৰিলে কয় যে আমাক এইবিলাক ৰাজনীতি ষড়যন্ত্ৰ, আৰু সেইবিলাকক মানে কয় কেলেংকাৰী বুলি। আৰু আমাক সৰু চোৰবিলাকক ধৰিলে কয় বোলে চোৰ বুলি। আচলতে কথাটো হ'ল কি মানে হাতী চোৰেও চোৰ, বেজী চোৰেও চোৰ। গতিকে তেওঁলোকে হাতী চোৰ কৰে, আমি মানে বেজী চোৰ কৰোঁ, চোৰ চোৰে। গতিকে তেওঁলোকৰ অনুপ্ৰেৰণাতে আমি মানে তেনেকে আমাৰ মানে লাজ বোলা বস্তুটো নাইকিয়া হৈ গৈছে তেওঁলোকৰ অনুপ্ৰেৰণাৰ কাৰণে। আপুনি আচলতে এটা প্ৰয়োজনীয় পইণ্ট এটা কৈছে যে বেজী চোৰাও চোৰ আৰু হাতী চোৰাও চোৰ। এতিয়া আপোনাৰ ভাষাত আপুনি আছে বেজী চোৰ কৰি, আৰু কোনোবাই হয়তো হাতী চোৰ কৰি আছে। এতিয়া এই যে হাতী চোৰ কৰি থকা সেই মহলৰ প্ৰতি আপোনাৰ কিবা ক'বলগীয়া আছে? হয়, বহুখিনিয়ে ক'বলগীয়া কথা আছে। আচলতে কি হৈছে মানে যিবিলাক ডাঙৰ ডাঙৰ নেতা আছে, ডাঙৰ ডাঙৰ চোৰবিলাক আছে, আচলতে তেওঁলোকে আগতে বন্ধ কৰক, তেওঁলোকে আগতে বন্ধ হোৱাটো ভাল। তাৰপিছত আমাৰ নিচিনা ঘটিৰাম বাতিৰাম চোৰবিলাকক বন্ধ কৰক। আচলতে নিজৰ ঘৰখন আগতে পৰিষ্কাৰ হ'ব লাগে, নহয়নে বাৰু? তাৰপিছত বেলেগৰ ঘৰখন মানে পৰিষ্কাৰ কৰিব লাগে। গতিকে আগতে তেওঁলোকে ডাঙৰ ডাঙৰ চোৰবিলাকক বন্ধ কৰক, কৰাৰ পিছত আমাৰ অট'মেটিক আমাৰ সৰু চোৰবিলাক বন্ধ হৈ যাব। ধৰক আপোনাক এতিয়াতো আপুনি চোৰ হিচাপে প্ৰখ্যাত হৈছে, সকলোৱে চিনিয়ে পাইছে, আপুনি এই ক্ষেত্ৰত বহু দূৰ আগুৱাব পাৰিছে। তথাপি আপোনাক যদি এটা এনেকুৱা মানে বিষয়বাব দিয়া যায়, ভাল সন্মানীয় বিষয়বাব এটা দিয়া যায়, যাৰ জৰিয়তে আপুনি এই চোৰ বৃত্তিটো এৰিব পাৰে, আপুনি যে গ্ৰহণ কৰিবনে বাৰু? নাই, নেভাৰ। আচলতে মই তেনেকুৱা ভাৱ এটা মই কেতিয়াও নলওঁ। কাৰণ এইটো কাৰণতে নলওঁ, তাতে যাই চুৰ কৰা মানে মই ইয়াতে চুৰ কৰাই হয়। মানে আপুনি ক'ব খুজিছে যে তেনেকুৱা বিষয় বাবদ থাকিলেও আপুনি হয়, মই তেনেকুৱা এটা ডাঙৰ গভীৰ বিষয় বাব লৈ কিনে তাতে চুৰ কৰাতকৈ মই ইয়াতে চুৰ কৰাই ভাল। গতিকে মই কোনো পদ্ধতি মই তেনেকুৱা এটা মই বিষয় বাব নলওঁ। আপোনাৰ লগত বহু সময় ধৰি মত বিনিময় কৰিলো, ভাল লাগিল, আপোনাৰ কথাখিনি জানিব পাৰিলো। এতিয়া
আপোনাৰ পৰা জানিব খুজিছোঁ আমাৰ যিটো নৱপ্ৰজন্ম বা আমাৰ সমাজখন, এই সমাজখনৰ প্ৰতি আপোনাৰ কিবা আহ্বান আছে নেকি বাৰু? হয়, আছে বহুতো আছে। তাৰ মাজত আকৌ মানে মই যিটো হেৰিত আগবাঢ়ি গৈছোঁ, গতিকে আমাৰ পথটো বহুত কাইটীয়া হয়, আমাৰ খোজৰ প্ৰতি বিপদ হয়। গতিকে মোৰ পিছৰ প্ৰজন্মক ক'ব বিচাৰিছোঁ যে আমাৰ পথটো যাতে অনুসৰণ নকৰে, কষ্ট কৰি এনে আমাৰ পথটোৱেদি 2 লাখ টকা অৰ্জন কৰাতকৈ বা চিধা ক'ব গ'লে চুৰ কৰি 2 লাখ টকা ঘটাতকৈ কষ্ট কৰি কিনে 2 টকা ঘটাত বহুত সুখ আছে। আমাৰ প্ৰতিটো খোজতে আমাৰ বিপদ আৰু বহুত বেমেজালি, অশান্তি, কিবা কিবি। গতিকে এইবিলাকৰ পৰা মানুহ বিৰত থকাই মই বেছি ভাল বুলি ভাবোঁ। কিন্তু এতিয়া আপুনি ইয়াৰ আগতে এটা কথা কৈছিলে যে এই ডাঙৰসকলৰ কথা কৈছিল, এই মানে সৰুসকলক চোৰ বন্ধ কৰাৰ আগতে নিজে বন্ধ হ'ব লাগিব। ঠিক তেনেকৈ এতিয়া আপুনি নৱপ্ৰজন্মক আহ্বান জনোৱাৰ আগতে আপোনাৰ নিজৰ পৰিয়ালটো, নিজৰ ল'ৰাহঁতক আপুনি তাৰ পৰা বিৰত কৰিব লাগিব নিশ্চয়। হয়, মই সেইটোৱে ক'ব বিচাৰিছোঁ। গতিকে নিজে প্ৰথমতে চাফা হ'ব লাগিব, তাৰপিছতে আনক চাফা কৰিব লাগিব। গতিকে মই নৱপ্ৰজন্মক এতিয়াই ক'ব বিচাৰিছোঁ, কষ্ট কৰক, কিন্তু সহজত ধন নিবিচাৰিব। গতিকে যাতে কষ্ট কৰি 2 টকাই পাওক আৰু সহজতে বা চুৰ কৰি 2 লাখ টকা ঘটক, তাৰ কোনো শান্তি নাই। কষ্ট কৰি যিটো মানে 2 টকা পোৱা যাব, সেইটোৰে বহুত শান্তি। আপুনি ইমান সময়ে আমাৰ জনপ্ৰিয় ফফ চেনেলক আপোনাৰ বহুমূলীয়া সময়খিনি দিলে। আজি হয়তো আপোনাৰ যথেষ্টখিনি লোকচানেই হৈছে, তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। আপোনাক ফফ চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমি ইমান সময়ে কথা পাতি আছিলোঁ এগৰাকী প্ৰখ্যাত চোৰ, পখৰা চোৰৰ সৈতে। আপোনালোকে শুনিলে পখৰা চোৰৰ জীৱন বৃত্তান্ত, শুনিলে ইতিহাস, শুনিলে। আমি আশা কৰিছোঁ পখৰা চোৰৰ জীৱন বৃত্তান্তৰ পৰা আমি সমাজখন যথেষ্ট লাভৱান হ'ম, উপকৃত হ'ম। তেওঁৰ জীৱন বৃত্তান্তৰ লগতে শেহতীয়াকৈ এটি উপদেশ, পৰামৰ্শ আমাৰ বাবে সমাজৰ বাবে আগবঢ়ালে যে সহজতে 2 লাখ টকা ইনকাম কৰাতকৈ কষ্ট কৰি 2 টকা ইনকাম কৰাটো বেছি শ্ৰেয়। এই আহ্বান তেখেতে জনাইছে আৰু নৱপ্ৰজন্মক তেওঁৰ ভিত্তি অনুসৰণ নকৰিবৰ কাৰণে আহ্বান জনাইছে। আমি পখৰা চোৰলৈ ধন্যবাদ জনাইছোঁ। আমাৰ চেনেলৰ তৰফৰ পৰা ৰাইজলৈ আমি আহ্বান জনাইছোঁ, তেওঁৰ এই আহ্বান সকলোৱে গ্ৰহণ কৰক আৰু আপোনালোকে এয়া পখৰা চোৰৰ সৈতে মত বিনিময় উপভোগ কৰক কেৱল জনপ্ৰিয় ফফ চেনেলত। সাক্ষাৎকাৰ, সাংবাদিকৰ সাক্ষাৎকাৰ ইয়াকে কয়, বিচাৰিব জানিলে পৰ্বততো কাছৰ কণী পায়।